যোৰহাটৰ থানা ৰোড স্থিত এক্সাইড প্ৰতিষ্ঠানৰ পৰা টায়াৰ চুৰ কৰি পলায়ন কৰে এজন যুৱকে। যোৰহাটৰ অলিয়ে গলিয়ে যেন এতিয়া পিয়াপি দি ফুৰিছে চোৰে। হঠাৎ চকুৰ আঁতৰ হ'লেই বিভিন্ন সামগ্ৰী লৈ উধাও হয়। প্ৰতিষ্ঠানৰ সন্মুখতে এজন যুৱক ঘূৰি ফুৰি হঠাৎ কোনো নথকাৰ সুযোগ লৈ পলায়ন কৰে এটা টায়াৰ লৈ। ইয়াৰ পাছতেই প্ৰতিষ্ঠানখনত কৰ্মৰত লোকে খেদি খেদি আটক কৰে যুৱকজনক আৰু খবৰ দিয়ে সদৰ আৰক্ষীক। ঘটনাস্থলীত যোৰহাট সদৰ আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰি সদৰ থানালৈ নিয়ে। ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল কৰিছে প্ৰতিষ্ঠানৰ গৰাকীয়ে। ল'ৰাজন আজি ৩-৪ দিনৰ পৰা ঘূৰি আছে। তাক সুধিলোঁ ঘৰ ক'ত, কেন্দুগুৰিত বুলি ক'লে। নাম কৈছে ৰাজু দাস। কি কৰে বোলে, মোৰ বলেৰ' পিক আপ আছে, ইয়াত বোলে মই ভাড়াৰ কাৰণে ঘূৰি থাকোঁ, এনেকৈ ক'লে। তাৰপিছত কালিও সুধিলোঁ, সিহঁতে ক'লে, সুধিলোঁ ইফালে গ'ল সিফালে গ'ল। এইফালৰ পৰা আহিলে গাড়ী এখন ইয়াত ৰখা দেখি এই টায়াৰ ওলাই লৈ পেলাই দৌৰ মাৰিছে। তাৰপিছত মই দোকানত গৈছোঁ আৰু দোকানৰ পৰা মানুহ গৈ মোৰ লগত গৈ খেদি ধৰিছোঁ হেৰিয়াত ৰূপহীয়ালৈ। নাপাওঁ আমি চিন্তা। আনফালে শনিবাৰে অৰ্থাৎ আজি পুৱাৰ 10 বজাৰ পৰা 118টা ক'ভিড কেন্দ্ৰত 13,820টা ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হ'ব। 11টা ক'ভিড কেন্দ্ৰত 15 বছৰৰ ঊৰ্ধ্বৰ লোকসকলক ক'ভিড চিনৰ প্ৰথম আৰু দ্বিতীয় ড'জ, 8টা ক'ভিড কেন্দ্ৰত ক'ভিড চাইল্ডৰ প্ৰথম ড'জ, 88টা ক'ভিড কেন্দ্ৰত ক'ভিড চিনৰ আৰু ক'ভিড চাইল্ডৰ প্ৰথম আৰু দ্বিতীয় ড'জ আৰু 13টা ক'ভিড কেন্দ্ৰত 12 বছৰ ওপৰৰ পৰা 14 বছৰৰ কিশোৰ-কিশোৰীসকলক ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। আনফালে ভেকচিন লোৱা ব্যক্তিসকল যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে গোলাঘাট জিলা প্ৰশাসনে ক'ভিড কেন্দ্ৰসমূহত সুব্যৱস্থা গ্ৰহণ কৰিছে বুলি আজি গোলাঘাট জিলা প্ৰশাসনে ৰাইজৰ সুবিধাৰ হেতু জানিবলৈ দিয়ে।